আপোনালোকে সকলোৱে চাইছে গ্ৰেড 3 বিভিন্ন পৰ্যায়ৰ প্ৰশ্ন কাকতখন কেনেকুৱা হৈছিল। সেইবাবে আমি গ্ৰেড 4ৰ কাৰণে অসম হিষ্টৰীৰ পৰা কিছুমান প্ৰশ্ন উত্তৰ আপোনালোকৰ কাৰণে লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ইয়াৰ পৰা যথেষ্ট উপকৃত হ'ব। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে ভালদৰে চাই থাকিব। ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্ন, আহোমসকলে ক'ৰ পৰা অসমলৈ আহিছিল? এনচাৰ, চীন দেশৰ মুং মাওৰ পৰা আহোমসকলে অসমলৈ আহিছিল। কোচ ৰজা নৰনাৰায়ণৰ ৰাজত্বকালত কোচ ৰাজ্য ভ্ৰমণ কৰা ইংৰাজ ভ্ৰমণকাৰী কোন আছিল? ৰাল্ফ ফিটছে নৰনাৰায়ণৰ ৰাজত্বকালত কোচ ৰাজ্য ভ্ৰমণ কৰিছিল। নেক্সট, কোচ ৰাজ্যৰ ৰাজধানী ক'ত আছিল? আনচাৰ, কোচবিহাৰ আছিল কোচ ৰাজ্যৰ ৰাজধানী। নেক্সট, আহোমসকলে কোন পথেৰে অসমত প্ৰৱেশ কৰিছিল? আনচাৰ, পাটকাইগিৰি পথেদি আহোমসকলে অসমত প্ৰৱেশ কৰিছিল। নেক্সট, কোনে আহোম ৰাজ্যৰ ৰাজধানী স্বৰ্গৱালৈ তুলি নিছিল? আনচাৰ, চুডাংফাই আহোম ৰাজ্যৰ ৰাজধানী স্বৰ্গৱালৈ তুলি নিছিল। হস্তিবিদ্যাৰ নভ পুথিখনৰ লেখক কোন? এনচাৰ, সুকুমাৰ বৰকাইত হস্তিবিদ্যাৰ নভ পুথিখনৰ লেখক। নামদাঙৰ শিলৰ সাঁকো কোনে নিৰ্মাণ কৰিছিল? আনচাৰ, ৰুদ্ৰসিংহ ৰামদাঙৰ শিলৰ সাঁকো নিৰ্মাণ কৰিছিল। কোনজন ৰজাৰ ৰাজত্বকালত আলাবৰ ৰণ সংগঠিত হৈছিল? আনচাৰ, চক্ৰধ্বজ সিংহৰ ৰাজত্বকালত আলাবৰ ৰণ সংগঠিত হৈছিল। কছাৰী ৰজাৰ ৰাজধানী ক'ত আছিল? আনচাৰ, ডিমাপুৰ আছিল কছাৰী ৰজাৰ ৰাজধানী। ডিমাপুৰ কোনখন নদীৰ পাৰত অৱস্থিত? আনচাৰ, ধনশিৰি নদীৰ পাৰত ডিমাপুৰ অৱস্থিত। শ্ৰীমন্ত শংকৰদেৱ ক'ত মৃত্যুবৰণ কৰিছিল? আনচাৰ, কোচবিহাৰত শ্ৰীমন্ত শংকৰদেৱ মৃত্যুবৰণ কৰিছিল। নেক্সট, অনন্ত লাহৰী কোনে ৰচনা কৰিছিল? আনচাৰ, অনন্ত আচাৰ্য অনন্ত লাহৰী ৰচনা কৰিছিল। নেক্সট, অসমত প্ৰথম ব্ৰিটিছ কমিছনাৰ কোন আছিল? আনচাৰ, ডেভিড স্কট আছিল অসমত প্ৰথম ব্ৰিটিছ কমিছনাৰ। নেক্সট, ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ইংৰাজ বিষয়াজনৰ নাম কি? আনচাৰ, লেফটেনেণ্ট সিংগাৰ। ফুলগুৰি বিদ্ৰোহত মৃত্যু হোৱা ইংৰাজ বিষয়া। পৰৱৰ্তী প্ৰশ্ন, ৪২ৰ আন্দোলনত বৰহমপুৰত শ্বহীদ হোৱা মহিলাগৰাকীৰ নাম কি? আনচাৰ, ভোগেশ্বৰী ফুকননী। অসমৰ দক্ষিণ সীমাৰে পাৰ হৈ যোৱা অক্ষৰেখাডালৰ নাম কি? আনচাৰ, কৰ্কটক্ৰান্তি ৰেখা। অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী কোন আছিল? আনচাৰ, অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰী আছিল অজন্তা নেওগ। পৰৱৰ্তী প্ৰশ্ন, অসম বিধানসভাৰ মুঠ সমষ্টিৰ ভিতৰত কেইটা সমষ্টি অনুসূচিত জনজাতিৰ সদস্যৰ বাবে সংৰক্ষিত? আনচাৰ, 14টা সমষ্টি।
অনুসূচিত জাতিৰ বাবে সংৰক্ষিত। নেক্সট, অসম বিধানসভাৰ প্ৰথম মহিলা উপাধ্যক্ষগৰাকীৰ কোন আছিল? আনসাৰ, বনেলী খংমেন আছিল প্ৰথম মহিলা উপাধ্যক্ষা। 1930 চনত অনুষ্ঠিত হোৱা লণ্ডনৰ ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিজন কোন আছিল? এনচাৰ, চন্দ্ৰধৰ বৰুৱা আছিল লণ্ডনৰ ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা প্ৰথম অসমীয়া ব্যক্তি। নেক্সট, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ন্যায়াধীশ কোন আছিল? আনসাৰ, পাৰ্বতী কুমাৰ গোস্বামী আছিল ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম অসমীয়া ব্যক্তি। কিমান চনত স্বায়ত্তশাসিত ব্যৱস্থা অসমৰ ভৈয়াম জনজাতিৰ অঞ্চললৈ সম্প্ৰসাৰণ কৰা হয়? এনচাৰ, 2003 চনত। নেক্সট, ষষ্ঠ অনুসূচীৰ কিমানতম সংশোধনীৰ যোগেদি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হয়? আনসাৰ, 44তম সংশোধনীৰ যোগেদি বড়োলেণ্ড স্বায়ত্তশাসিত পৰিষদলৈ ক্ষমতা হস্তান্তৰিত কৰা হয়। নেক্সট, ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল? এনচাৰ, ৰঞ্জন গগৈ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ যিজন ব্যক্তি অসমীয়া আছিল। নেক্সট, ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথম অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? আনসাৰ, ৰেণুকা দেৱী বৰকটকী আছিল ভাৰতীয় কেন্দ্ৰীয় মন্ত্ৰীসভাত প্ৰথম অসমীয়া মহিলা। এডিআৰই তথা অসম ডাইৰেক্ট ৰিক্ৰুটমেণ্টৰ বিভিন্ন ধৰণৰ প্ৰশ্ন উত্তৰ পাবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে থাকিব। ধন্যবাদ।